জ্ঞানৰ জ্যোতিৰে ভৱিষ্যত প্ৰজন্মক মানৱ সম্পদলৈ ৰূপান্তৰিত কৰাত শিক্ষকসকলৰ ভূমিকা অতি উল্লেখযোগ্য। বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভা আৰু বিদ্যালয়ৰ সমূহ শিক্ষাৰ্থীৰ সহযোগত 2024 বৰ্ষৰ 62তম শিক্ষক দিৱস অতি আনন্দপূৰ্ণৰে পালন কৰা হয়। এই সুযোগতে মই মোৰ জীৱনৰ প্ৰতিগৰাকী শিক্ষাগুৰুলৈ অন্তৰৰ পৰা অলেখ ধন্যবাদ জ্ঞাপন কৰিছোঁ, মোক মই হিচাপে আজিৰ স্থানত উপনীত কৰোৱাৰ কাৰণে। শিক্ষাৰ্থীসকলে আমাৰ এই বিশেষ দিনটোৰ লগত সংগতি ৰাখি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিলে। তাৰে কিছু অংশ সাঁচতীয়াকৈ ৰাখি থলোঁ।
কবিতাৰ শিৰোনাম মই শিক্ষক হ'ব নোখোজোঁ। মই শিক্ষক হ'ব নোখোজোঁ নে মই শিক্ষক হ'ব নোৱাৰোঁ, কাৰণ মই যে গঢ় দিব নাজানো জীৱন, দেখুৱাব নাজানো সপোন, উৰিবলৈও শিকাব নোৱাৰোঁ। ধুমুহাত ঢলি পৰা গছবোৰৰ কাষত থিয় হৈ মই ক'ব নোৱাৰোঁ সেইবোৰ গছৰ অতীত কাহিনী। বহু শিক্ষকক মিথ্যাচাৰেৰে থকা সৰকা কৰা দেখিছোঁ। বহু শিক্ষকক অভিযোগেৰে ৰেপি কটা দেখিছোঁ। বহু শিক্ষকক মনে মনে চকু মচাও দেখিছোঁ। প্ৰাপ্য বিচাৰোঁতে ৰগা ঘৰত অপমানিত হোৱা শিক্ষক দেখিছোঁ। পেঞ্চনৰ অফিচত ভোকত কলমতিয়াই থকা বহু শিক্ষকক দেখিছোঁ। ভাত বাঢ়ি থাকোঁতেই এদিন নীৰৱে গুচি যোৱা শিক্ষকো দেখিছোঁ। সেইকাৰণেই মই শিক্ষক হ'ব নোখোজোঁ, সেইকাৰণেই মই শিক্ষক হ'ব নোৱাৰিলোঁ। ইমান যন্ত্ৰণা কেনেকৈ সহ্য কৰে শিক্ষকে? পুৰে দুদিন বিদ্যালয়ত থাকে, উদণ্ড ছাত্ৰক নিৰন্তন, অভিভাৱকৰ অভিযোগ নিৰীক্ষণ। বিদ্যালয়খনত কিমান যে কথা, কিমান যে গান, সংসাৰৰ জঞ্জাল, পৰিয়ালৰ ইটোৰ পিছত সিটো অভাৱ, জেঠাই ছোৱালীজনীৰ বিয়া, পেহীৰৰ অসুখ, তাৰ পিছতো ঘৰৰ কাষত কিবা এটা হ'লেই মাষ্টৰৰ বদনাম। শিক্ষকেই কি সমাজ সংস্কাৰৰ মূল? শিক্ষক মানেই কি বেৰত ওলমাই থোৱা এটা ঢোল, যাৰ মন যায় সেই বজাব। সেইকাৰণেই মই শিক্ষক হ'ব নোখোজোঁ, সেইকাৰণেই মই শিক্ষক হ'ব নোৱাৰিলোঁ। ধন্যবাদ। নমস্কাৰ। আজিৰ সভাৰ শিক্ষাগুৰুসকল আৰু মোৰ মৰমৰ ভাইটি ভণ্টি তথা বন্ধু-বান্ধৱীসকল, ছাত্ৰকতা সভাৰ আলোচনী সম্পাদিকা হিচাপে আজি আপোনালোকক দুআষাৰ ক'বলৈ লৈছোঁ। যদি কিবা ভুল ভ্ৰান্তি হয় তেন্তে মোক ক্ষমা কৰিব। পোনপ্ৰথমে মই আপোনালোক প্ৰত্যেকগৰাকী শিক্ষাগুৰুলৈ আজিৰ পবিত্ৰ শিক্ষক দিৱসৰ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে বিশ্বৰ প্ৰতিগৰাকী শিক্ষকলৈ আজিৰ পবিত্ৰ শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে মোক প্ৰাথমিক পৰ্যায়ৰ পৰা বৰ্তমানলৈকে শিক্ষা প্ৰদান কৰা প্ৰত্যেকগৰাকী শিক্ষকলৈ আজি এই মঞ্চখনৰ পৰা মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি ৫ ছেপ্টেম্বৰ সমগ্ৰ ভাৰতবৰ্ষজুৰি আজি শিক্ষক দিৱস হিচাপে পালন কৰি আহিছে আৰু ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি তথা দ্বিতীয় ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ আজি জন্ম হৈছিল। তেখেতে ৰাষ্ট্ৰপতি হৈ থকা অৱস্থাত কৈছিল যে মোৰ এই জন্মদিনটো বিশেষকৈ পতাতকৈ এই জন্মদিনটো মোৰ শিক্ষক দিৱস হিচাপে পালন কৰিলে মই বেছি গৌৰৱান্বিত হওঁ আৰু তেতিয়াৰ পৰাই এই দিনটো শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে। এডাল মমবাতি লয়, নিজে যদি আনক পোহৰাই থয় আৰু আপোনালোক প্ৰত্যেকগৰাকী মোৰ কাৰণে বিশেষ, কিয়নো এই বিদ্যালয়তে আপোনালোকৰ শিক্ষা গ্ৰহণ কৰি আজি বহু ছাত্ৰ ছাত্ৰী তেওঁলোকৰ জীৱনৰ লক্ষ্যত উপনীত হৈছে আৰু ভৱিষ্যত জীৱনত বহুগৰাকী উচ্চ আসনৰ অধিকাৰী হৈছে। শিক্ষাগুৰুৰ যিখিনি শিক্ষা লাভ মই কেতিয়াও জীৱনত পাহৰিব নোৱাৰোঁ। ই জীৱনৰ মোৰ এটা অন্যতম অংগ। গতিকে আজিৰ বিশেষ দিনটোত বেছি একো নকওঁ। যিগৰাকী ব্যক্তিৰ বিশেষ দিনটো আজি শিক্ষক দিৱস হিচাপে উদযাপন কৰা হৈছে
তেওঁক আমি এই মঞ্চৰ পৰা মই শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু মোৰ শিক্ষাগুৰুসকল আপোনালোক সদায় ভালে থাকক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। বিহাল বাহুই আকুয়ালি ললে হয়
বাইদেউ, মোৰ বন্ধু বান্ধৱী আৰু ভাইটি ভণ্টিসকল, পোনপ্ৰথমে মোৰ তৰফৰ পৰা আমাৰ মৰমৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰী আৰু সমগ্ৰ ভাৰতৰ শিক্ষক শিক্ষয়িত্ৰী ফাললৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিম। আজি 5 ছেপ্টেম্বৰ তথা আমি সকলোৱে জানো আজি 5 ছেপ্টেম্বৰ তাৰিখে সমগ্ৰ ভাৰতবৰ্ষতেই শিক্ষক দিৱস হিচাপে উদযাপন কৰা হয়। এই শিক্ষক দিৱসৰ এটা গুৰুত্বপূৰ্ণ দিন। আজি 1888 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে আমাৰ ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি তথা দ্বিতীয় ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন। তেখেতৰ জন্মদিনটোত ছাত্ৰ একতা সভাৰ গোট এটাই তেখেতৰ জন্মদিন পাতিবলৈ অনুমতি বিচাৰোঁতে তেখেতে কৈছিল যে মোৰ জন্মদিনটো বেলেগকৈ পতাৰ সলনি যদি শিক্ষক দিৱস হিচাপে তোমালোকে উদযাপন কৰা মই তেতিয়া গৌৰৱান্বিত হ'ম। তেতিয়াৰ পৰাই 5 ছেপ্টেম্বৰ তাৰিখে সমগ্ৰ ভাৰতবৰ্ষতেই শিক্ষক দিৱস হিচাপে উদযাপন কৰি অহা হৈছে। 1962 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে আমাৰ ভাৰতত প্ৰথম শিক্ষক দিৱস উদযাপন কৰা হৈছিল। আজি শিক্ষক হৈছে সেইজন ব্যক্তি যিজন সাহিত্য কৰে আৰু ভুলবোৰ আঙুলিয়াই দি আমাক শুদ্ধ পথত যাব। শ্ৰীমতী প্ৰাচী মেধ কৰি সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীৰ লগতে বন্ধু বান্ধৱী তথা বাইদেউ ভণ্টি, দাদা বাইদেউ আৰু ভাইটি ভণ্টিসকল দিৱসৰ শুভেচ্ছা জনাইছো আৰু আজি এই পবিত্ৰ দিনটোত মোক দুআষাৰমান ক'বলৈ দিয়াৰ বাবে ধন্যবাদ জনাইছো। আজি 5 ছেপ্টেম্বৰ দিনটো আমাৰ বাবে এটি বিশেষ দিন, কিয়নো আজি ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আৰু দ্বিতীয় ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন। তেখেত ৰাষ্ট্ৰপতি হৈ থকা অৱস্থাত কিছু ছাত্ৰ ছাত্ৰীয়ে তেখেতৰ জন্মদিন উদযাপন কৰিব বিচাৰিছিল। তেতিয়া তেখেতে কৈছিল যে তেখেতৰ জন্মদিনটো উদযাপন কৰাৰ পৰিৱৰ্তে শিক্ষক দিৱস হিচাপে উদযাপন কৰে তেখেতে বেছি ভাল পাব। সেই তেতিয়াৰে পৰা 5 ছেপ্টেম্বৰ দিনটো শিক্ষক দিৱস হিচাপে উদযাপন কৰা হয়। সমগ্ৰ বিশ্বৰ প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীলৈ মোৰ ফালৰ পৰা শিক্ষক দিৱস দিনটো শুভেচ্ছা জনাইছোঁ। আজি এই পবিত্ৰ দিনটো মোক দুষাৰ ক'বলৈ দিয়াৰ বাবে শিক্ষক শিক্ষয়িত্ৰীসকলক বহুত ধন্যবাদ জনাইছোঁ। আজি 5 ছেপ্টেম্বৰ, আজি এই 5 ছেপ্টেম্বৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। আমি এই কথাষাৰ সকলোৱে জানো। 5 ছেপ্টেম্বৰ হ'ল সকলোৰে বাবে এটা গুৰুত্বপূৰ্ণ দিন। 5 ছেপ্টেম্বৰ হ'ল প্ৰথম উপৰাষ্ট্ৰপতি তথা দ্বিতীয় ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন।
আইনা কাব কৰো ধৰিত্ৰী মোৰ তুমি কবা সিপাৰৰে ৰাম ৰাম সিপাৰৰে কাষৰে কলচী ৰাধা ভৰিলে নেলো ৰাম ৰাম ভৰিলে নেলো ফুল চন্দন তুলসী ভৰিলে নভৰি ৰাধা তোমাৰ কলচী। এখন বেনাৰ আছে যে ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু সমূহ ছাত্ৰ ছাত্ৰীৰ সহযোগত আজি কি উদযাপন কৰা হৈছে? শিক্ষক দিৱস। শিক্ষক দিৱস কিয় উদযাপন কৰা হয় সেইখিনিও তোমালোকক ছাৰসকলে কৈছে, আৰু তোমালোকে যিখিনি ছাত্ৰ ছাত্ৰীয়ে ইয়াত ভাষণ দিছা তেওঁলোকেও কিছু সংখ্যকে কথাটো উল্লেখ কৰিছে। মই ক'বলৈ আগবাঢ়িছোঁ যে 1962 চনৰ পৰা শিক্ষক দিৱস যিহেতু উদযাপন কৰা হৈছে, আজি এতিয়া কিমানতম শিক্ষক দিৱস হ'ব সেইটো আৰম্ভণিতে মই তোমালোকৰ পৰা জানিব বিচাৰিছোঁ। হিচাপ কৰা কিমানতম শিক্ষক দিৱস হ'ব? কোনে ক'ব? ছাত্ৰ ছাত্ৰীসকলে ক'বনে? 62তম শিক্ষক দিৱস। আজি শিক্ষক দিৱসৰ এই 62তম শিক্ষক দিৱসত আমি শিক্ষক হিচাপে আমাৰো গুৰু আছিলে, আমাৰো শিক্ষাগুৰু আছিলে, সেই সকলোকে শ্ৰদ্ধা জনাইছোঁ। এইদৰেই 5 ছেপ্টেম্বৰৰ বিশেষ দিনটো বিশেষ কিছু কাৰ্যসূচীৰে সম্পন্ন কৰা হ'ল। শেষত আমি সকলোৱে ফটো উঠিলোঁ শিক্ষাৰ্থীসকলৰ লগত, লগতে বিদ্যালয়ৰ সমূহ সহকৰ্মীৰ লগত। সময়ে বাট কাটে। পাৰ হৈ যোৱা বৰ্ষটোৰ পিছত এয়া মোৰ শিক্ষকতা জীৱনৰ দ্বিতীয়বাৰৰ শিক্ষক দিৱস। শিক্ষক দিৱস বুলি ক'লেই মনত পৰে শৈশৱৰ আমাৰ সেই দিনবোৰ। বিদ্যালয়লৈ উলহ মালহে ওলাই যোৱা সময়খিনি, শ্ৰদ্ধাৰ প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীক অভিবাদন জনোৱা সময়খিনি, আৰু পৰৱৰ্তী সময়ত মই নিজেই এগৰাকী শিক্ষয়িত্ৰী হিচাপে বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোগদান কৰিলোঁ। প্ৰথম বৰ্ষৰ দৰে এইবাৰো শিক্ষক দিৱসৰ এই বিশেষ কাৰ্যসূচীবোৰে সঁচাকৈয়ে মনটো আপ্লুত কৰি তোলে। বিদ্যালয়ত থকা সময়খিনিত প্ৰতিজন শিক্ষাৰ্থীক কৰা অনুশাসন আৰু সেই অনুশাসনৰ ফলস্বৰূপে তেওঁলোক একোজন সুস্থ নৈতিক শিক্ষা তথা মূল্যবোধৰ শিক্ষাৰে উজ্জীৱিত হৈ যেতিয়া আমাৰ সমাজ তথা আমাৰ ভৱিষ্যত প্ৰজন্মৰ মাজলৈ সুবাৰ্তা কঢ়িয়াই আনে, সেয়াই হৈছে প্ৰতিজন শিক্ষকৰ জীৱনৰ সফলতা। শেষ দিনটোত তেওঁলোকে মৰম আৰু শ্ৰদ্ধাৰে দিয়া উপহাৰখিনি যেতিয়া ঘৰত আহি চাওঁ, মনবোৰ আৰু বেছি আনন্দিত কৰি তোলে। প্ৰান্তত প্ৰতিজন শিক্ষাৰ্থীলৈ অশেষ মৰম আৰু শুভকামনা যাচিলোঁ। অনাগত সময়বোৰ তোমালোকৰ ভাল হওক। তোমালোক প্ৰত্যেকজনে একোজন ভাল মানুহ, সৎ নাগৰিক হৈ দেশৰ, দহৰ, সমাজৰ, পৰিয়ালৰ তথা বিদ্যালয়ৰ যাতে মংগলজনক কাম কৰি আগুৱাই যোৱা।